নমস্কাৰ সকলোকে। আজি আকৌ নতুন এটা ভিডিঅ' লৈ মোৰ চেনেল সন্তোষ ব্লগলে আজি মই এটা ইম্পৰ্টেণ্ট ভিডিঅ' মাজেৰে আপোনালোকক কোভিড টেষ্ট কেনেকৈ কৰে দেখাই আছোঁ। আপোনালোকে চাই থাকক মোৰ চেনেলটো। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি ভিডিঅ'টো বনাইছোঁ কোভিড টেষ্টৰ ওপৰত। কোভিড টেষ্ট বৰ্তমান সময়ত কিমান ইম্পৰ্টেণ্ট আপোনালোকে জানি, কোভিড টেষ্ট নহ'লে আজিকালি ক'তো যাব নোৱাৰি। য'তে যায় আপুনি কোভিড টেষ্টৰ ৰিপৰ্ট লাগিবই। গতিকে সেই কোভিডৰ ওপৰত আজি মই এটা ভিডিঅ' বনাইছোঁ। কোভিডৰ দুটা টেষ্ট হয়, এটা আপোনাৰ এণ্টিজেন বুলি কয়, এটা RT-PCR। জেনেৰেলি আপুনি চাবৰ কাৰণে ইমিডিয়েট আপুনি ৰিজাল্ট পাব, 10-15 মিনিটৰ ভিতৰত ৰিজাল্ট পাব। যিটো টেষ্টৰ নাম হ'ল এণ্টিজেন, COVID-19 এণ্টিজেন টেষ্ট। আজি সেই COVID-19 এণ্টিজেনৰ টেষ্টৰ কি বস্তু থাকে আৰু কেনেকৈ কৰা হয় তাকে মই আপোনালোকক দেখাম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকক আপোনালোকে। কোভিড এণ্টিজেন টেষ্ট কৰিবলৈ এনেকুৱা এটা বক্স আহে, চাই লওক। এতিয়া লিখা আছে COVID-19 এণ্টিজেন বুলি। এনেকুৱা এটা বক্স আহে, এই বক্সৰ ভিতৰতে সকলো বস্তু থাকে। আহক তেতিয়াহ'লে মই দেখাই আছোঁ আপোনালোকক কি আছে ইয়াৰ ভিতৰত। এইটোৱে হ'ল, চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। এইটো বক্সতে লিখা আছে COVID-19 এণ্টিজেন টেষ্ট হয়। বক্সটো মই আপোনাক খুলি দেখুৱাই দিছোঁ। এইটো চাওক বক্সটো। ইয়াতে আছে আপোনাৰ এইখিনি চুৱেবখিনি, যিখিনি চুৱেব, সেই চুৱেবখিনি আছে। মই এইফালে উলিয়াই দেখাই দিছোঁ। চুৱেবখিনি আছে আৰু এইখিনি আছে, চাওক এনেকৈ থাকে ইয়াতে। এইখিনি যিখিনি কিট, এণ্টিজেন কিট বুলি কয়, সেই কিট এনেকুৱা হয়। কিটটো চাওক, COVID-19 এণ্টিজেনৰ ইয়াতে 25টা কিট থাকে টোটেল। মই আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু এইটোৱে হ'ল মেইন বস্তুটো, যিটো বস্তু নহ'লে টেষ্টটোৱে নহ'ব। এইটো বাফাৰ বুলি কয়। ইয়াৰ ভিতৰত আছে, মই আপোনালোকক দেখুৱাই আছোঁ এটা এটাকৈ উলিয়াই পেলাই। এইটো বাফাৰ আৰু মই কেইটামান কিট আপোনালোকক দেখাবৰ কাৰণে উলিয়াই লৈছোঁ। এয়া হ'ল কিট। আৰু এটা ইম্পৰ্টেণ্ট কথা, ইয়াতে আপোনাৰ ইনষ্ট্ৰাকশ্যনকেইটা দি দিছে ধুনীয়াকৈ, চাই লওক। দেখুৱাই দিছোঁ মই। এইটো চাওক, ইয়াতে কোভিড এণ্টিজেনৰ ইনষ্ট্ৰাকশ্যনটো ধুনীয়াকৈ দিয়া হৈ আছে। কেনেকৈ দিব লাগে, সোমোৱাই নাকত ক'লৈকে দিব লাগে লিখা আছে, চাই লওক। ঠিক আছে, আহক বাকী টেষ্টটো কেনেকৈ কৰে মই দেখাই আছোঁ আপোনালোকক। এনেকুৱা কিট হয়, এনেকুৱা কিটটো আমি খুলি ল'ব লাগে। কিটটো মই দেখুৱাই আছোঁ আপোনাক। এনেকৈ কিটটো খুলি ল'ব লাগে। খুলি ল'লে ইয়াৰ ভিতৰত এটা এনেকুৱা কিট ওলায়। প্ৰেগনেঞ্চি কিটটোৰ সৈতে একেই, কিন্তু এইটো প্ৰেগনেঞ্চি কিট নহয়। ইয়াতে আপোনাৰ লিখা আছে, চাওক COVID-19 এণ্টিজেন বুলি লিখা আছে, চাই লওক। এইটো কিটতে দিব লাগে। এডাল হ'ল ষ্টিকটো লাগিবই। এডাল ষ্টিক ষ্টেৰাইল হয়। আপোনাৰ স্পেচিমেন কালেকশ্যন চুৱেব লিখা আছে। এইডাল আমি খুলি ল'ব লাগিব। তাৰ আগতে আমি ৰেডি কৰি ল'ব লাগিব। যিটো কৈছিলোঁ আপোনাক বাফাৰটো, এইটোৱে ইম্পৰ্টেণ্ট। এইটোৱে মেডিচিন। এই মেডিচিনটো নহ'লে নহ'বই। দেখাই আছোঁ খুলি। চাওক, এনেকুৱা আহে মেডিচিনবিলাক, এনেকুৱা হয়। ইয়াৰ ভিতৰতে মেডিচিনটো থাকে। এইটো হয় মেডিচিনটো। এইটো মেডিচিনটো ক্লিপ, এইটো খুলি ল'ব লাগে। ল'লে ইয়াৰ ভিতৰতে আপোনাৰ লিকুইডটো আছে। এয়া চাওক, দেখা পাইছে লিকুইড আছে এইখিনিলৈকে। এই লিকুইডটো ডুবাই দিব লাগে। এইডাল যিডাল আপোনাৰ স্পেচিমেন কালেকশ্যন, যিডাল ষ্টেৰাইল চুৱেব, এই চুৱেবডাল এনেকৈ খুলি ল'ব লাগে।
এডাল চুৱেপ এনেকৈ খুলি ল'ব লাগে। লৈ আমাৰ নাকত দিব লাগে এডাল, দুইটা নাকৰে ফুটাত সোমোৱাই দিব লাগে। দি তাৰ যিটো স্পেচিমেণ্টটো লৈ আমি এইটো খুলি ইয়াৰ ভিতৰত এনেকৈ ডুবাই দিব লাগে। অলপ সময় 2-3 মিনিট ধৰি ডুবাই দিব লাগে। ডুবাই দি এইটো পেলাই দিব লাগে এডাল। তাৰপৰা ইয়াত যিটো স্পেচিমেণ্ট আছে এই স্পেচিমেণ্টটো অকণমান সময় এনেকৈ মিক্স কৰি ল'ব লাগে। মিক্স কৰি লৈ যিটো এইটো এণ্টিজেন কিটটো দেখা পাইছে আপোনালোকে, এই এণ্টিজেনৰ কিটটোত দিয়া পইণ্টটোত ঢালি দিব লাগে। ঢালি দিলে 10 মিনিট 15 মিনিট ৰোৱাৰ পিছতে ইয়াতে আপোনাৰ ৰিজাল্টটো শ্ব' কৰিব। ইয়াতে দেখাই আছে চাওক, আপোনাৰ দুটা পইণ্ট আছে দেখিছে, এটা চি এটা টি। যদি চি টি দুইটাতে দুডাল চি নাহে তেতিয়াহ'লে পজিটিভ হয়, আৰু যদি এডাল চিটোত আহে তেতিয়াহ'লে ৰিজাল্টটো নিগেটিভ হয়। সেইটোৱে মই আপোনালোকক জনাব বিচাৰিছিলোঁ। আপোনালোকে যিবিলাকে টেষ্ট কৰা নাই এণ্টিজেন, তেওঁলোকে গম পোৱা নাই চাগে এণ্টিজেন টেষ্টটো কেনেকৈ কৰে বা কি বস্তু কেনেকৈ কৰে। সেইকাৰণে মই আপোনালোকক দেখুৱাই দিলোঁ। ইয়াতে ভয় কৰিব লগা একো নাই, চিম্পলি হয়। খালি নাকত সোমোৱাই দিয়ে, দুইটা ফুটাতে সোমোৱাই দি তেনেকৈ লৈ পেলাই আপোনাৰ ৰিজাল্টটো চোৱা হয়। আৰু এইটো 10 মিনিট বা 15 মিনিটতে আপুনি ৰিজাল্টটো পাব। ইমানেই হয়। এইটোৱে ক'ভিড এণ্টিজেন টেষ্ট। আৰু এটা টেষ্ট আছে PCR, সেইটো বিষয়ে মই এতিয়া আপোনাক নেদেখাওঁ, খালি মই এণ্টিজেন্টৰ বিষয়ে আজি ক'লোঁ। আকৌ এটা বেলেগ ভিডিঅ'ত মই আপোনালোকক RT-PCR ওপৰত বনাই দেখুৱাই দিম যে RT-PCR টেষ্ট কেনেকৈ কৰে। এতিয়া চাগে আপোনালোকে নিশ্চয় বুজি পালে যে এণ্টিজেন টেষ্ট কেনেকৈ কৰে। গতিকে আপোনালোকে এণ্টিজেন টেষ্ট কৰিবলৈ ভয় নকৰিব। আপোনাৰ যেতিয়াই জ্বৰ চৰ্দি তেনেকুৱা কিবা মাথা বিষ তেনেকুৱা কিবা ফিলিংছ আহে, আপুনি লগে লগে এণ্টিজেন টেষ্টটো কৰি ল'ব। অন্ততঃ আপুনি কনফিডেণ্টলি নিজে সেলফ ডিপেণ্ডেণ্ট হ'ব পাৰিব যে নাই মোৰ ক'ভিড হোৱা নাই বা ক'ভিড হৈছে, নিজকে নিজে আপুনি অন্ততঃ প্ৰটেক্ট কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ এটা ভিডিঅ' লগ পোৱা আশাৰে ধন্যবাদ।